तो चलिए शुरू करते हैं। ভাবিলোঁ লগৰ কেইটাৰ লগত যাওঁ অলপ ফুৰিবলৈ লগৰটো চলাইছে বাইক আৰু মই পিছত বহি আছোঁ আৰু আমাৰ পিছে পিছে আহিছে আমাৰ লগৰ কেইটা অলপ দূৰ গৈয়ে ৰাস্তাৰ মাজত ৰখিব লগা হ'ল কাৰণ লগৰটোৱে আমাৰ বাইকখনে চলাই সিহঁতি আকৌ আমাক স্কুটিকে আমি ফুৰি কৰি গৈ আছোঁ কিছু দূৰ গৈ আকৌ আমি ৰখিব লগা হ'ল কাৰণ ট্ৰেইন অহাৰ সময় হৈছে আমাক এইপাৰ পৰা সিপাৰে লৈ যাবলৈ নিদিয়ে গতিকে বহুত সময়ৰ পিছত ৰেলখন আহিল ৰেলৰ আলি পাৰ আমি আগবাঢ়িলোঁ আগবাঢ়োঁতে আমি মাজত এটা ৰাস্তা পালোঁ ৰাস্তাতে শিলখিনি ওলাই থকাৰ কাৰণে বাইকখনে বহুত কষ্ট পালে ৰাস্তাৰ কাষত আকৌ গছ কিছুমান দেখিলোঁ গছ কেইজোপা দেখি ভাল লাগে সেইবাবে আমি গোটেই তাতে লগৰ কেইটাৰ লগত দুগুমান ফটো উঠি জেগাখনত বহুত ঘূৰিলোঁ আৰু ঘূৰি থাকোঁতে কিছুমান ওখ গছ আছিল এই নিচিনা ওখ গছ মই আজিলৈকে দেখাই নাই গছ কেইজোপা কিন্তু বহুত ওখ আছিল আৰু এনেকৈ আমি সেই ঠাই এৰি পিনি আৰু আগবাঢ়িলোঁ আৰু আগলৈ কিবা ভাল জেগা আছে আমি পালোগৈ কাকৈ ভিতৰত সোমোৱাৰ আগতে লগতে ক'লে বাইক স্কুটি তেল অকণ ভৰাই লওঁ গতিকে আমি ৰখিলোঁ স্কুটিখন তেল ভৰাই পিনে আকৌ আমি কাকৈলৈ সোমাই গ'লোঁ ফাইনেলি আমি যিখন জেগাৰ বাবে আমি আহিছিলোঁ সেইখন জেগাত আমি পাই গ'লোহি তলত গৈ আছোঁ তলত ধুনীয়া পানী আছে গৈ আছোঁ জেগাখনৰ নামটো পাপুমপাৰে অৰুণাচলৰ এটা ডিষ্ট্ৰিক্ট হয় পাপুমপাৰে মানে ভিতৰৰ ছাইডটো আহিব লাগিব আপোনাৰ পাপুমপাৰে যোনটো টাউন ছাইডত এইবিলাক নাই যেনেকৈ হেংগিং ব্ৰিজ আৰু এনেকুৱা মানে পিকনিক স্পট কেইটা নাই পাপুমপাৰে ভিতৰৰ ছাইডটো এইটো যেনে মানে গাঁও ছাইডটো য'ত মানে ইমান সেইটো নাই মানে টাউন চাউন নাই ইমান সেইটো নাই তাতে টান মাত্ৰ আছিল অকলে এখন দোকানত সোমালোঁ চিপ দুপাইন কিনিলোঁ চিপ দুপাৰ সলনি খুচুৰা পইচা দিছিলোঁ খুচুৰা পইচা কিয় নল'লে নাজানো কিন্তু কাগজৰ পইচাহে লাগে খুচুৰা পইচা নলয় চিপছবোৰ খাই পিনি পেকেটবোৰ ইয়াত পেলালে অলপ প্ৰব্লেম হয় সেইকাৰণে আমি পকেটতে লৈ লৈছোঁ बाप को भेज तेरे बस की बात नहीं বস্তু পানীখিনি বহুত চেঁচা এনেকুৱা ঠাণ্ডা দিনত পানীবোৰ বহুত চেঁচা হৈ আছে ঠাণ্ডা পানীখিনি এডাল ডাঙৰ শিলডাল আছে তাত ভৰিটো দি পাই যাব লাগিব জয় শ্ৰীৰাম মজা পাই যাম বুলি ভাবিলে আৰু এটা শিল দিব লাগিব এইফালে এই জেগাত পৰি গৈছে পাৰিবা ভালকৈ পাৰিবা বোলা মজা মজা এতিয়া তুমি একেবাৰে ওপৰলৈ উঠি যোৱা আৰু নাহিবা আৰু